Hi friends, previous video we already discussed about concepts of grammar, concepts of sentence, concepts of parts of speech. So today discuss about verb. What is verb? How to learn verb. If you don't know about verb, you cannot write any sentence. You cannot write any sentence. If you write any sentence, you have to need a verb because verb is the very important parts of every sentence. Verb মানে হল ক্রিয়া, words that express action, কোনো একটা কাম কৰা বা হোৱা বুজোৱা কে ভাৰ্ব বুলি কোৱা হয়। মানে কিবা এটা কাম কৰা বা হোৱা বুজোৱা মানে ভাৰ্ব। মানে মই কাম কৰি আছো, মানে মই থিয় হৈ আছো, আপোনালোকে ভিডিঅ'টো চাই আছে, আপোনালোকে গৈ আছে, খাই আছে, কিবা কৰিছে, এভৰিথিং সকলো এটা এটা ভাৰ্ব, এটা এটা কৰ্ম বা ক্ৰিয়া। এই যেটো আমাৰ ক্ৰিয়া, এই ক্ৰিয়াটো যদি আমি চাওঁ কেইবাটা ভাগতো ভাগ কৰিছে। এই ভাগবিলাক সাধাৰণতে আমি মই চাৰিটা পাঁচটা গ্ৰামাৰ ষ্টাডি কৰিলোঁ, তাৰ পৰা এটা গ্ৰামাৰ ধুনীয়াকৈ ইয়াৰ বিষয়ে ডেছক্ৰাইবলি আলোচনা কৰিছে। চ' এই যে ক্লাছেছ অফ ভাৰ্ব, এইখিনি আমি আপোনালোকক ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাছেছ অফ ভাৰ্ব, ভাৰ্বৰ কাইণ্ডছসমূহ। আমি যদি ভাৰ্বৰ কাইণ্ডছসমূহ চাওঁ, পোনপ্ৰথমতে মেইনলি দুটা ভাগত ভাগ কৰিছে। সেই দুটা ভাগ হ'ল ফাইনেণ্ট ভাৰ্ব এণ্ড নন ফাইনেণ্ট ভাৰ্ব। ফাইনেণ্ট এণ্ড নন ফাইনেণ্ট ভাৰ্ব। ইয়াৰ পৰা কি কৰিছে, আকৌ কিছুমান ভাগ কৰিছে। তাৰ পৰা এক নম্বৰ চাব, ফাইনেণ্ট ভাৰ্ব যিটো আছে, এই ফাইনেণ্ট ভাৰ্বটো কি দুটা ভাগত ভাগ কৰিছে। লেক্সিকেল অব্লিক প্ৰিন্সিপাল ভাৰ্ব, লেক্সিকেল বা প্ৰিন্সিপাল ভাৰ্ব। আৰু এটা কি কৰিছে, অক্সিলাৰী ভাৰ্ব, অক্সিলাৰী ভাৰ্ব। এই যে আমাৰ লেক্সিকেল বা প্ৰিন্সিপাল ভাৰ্ব যিটো আছে, সেই প্ৰিন্সিপাল ভাৰ্বটো কি দুটা ভাগত ভাগ কৰিছে। কি ট্ৰান্সিটিভ ভাৰ্ব আৰু এটা ইনট্ৰান্সিটিভ ভাৰ্ব, ট্ৰান্সিটিভ এণ্ড ইনট্ৰান্সিটিভ ভাৰ্ব। আকৌ কি হয়, এই যে অক্সিলাৰী ভাৰ্ব, এই যেটো অক্সিলাৰী ভাৰ্ব most important for every sentence. Auxiliary verb is the most important topic. So auxiliary verb to ako two types of auxiliary. Eta hol primary auxiliary aru eta modal auxiliary. Is a primary auxiliary. A primary auxiliary ki ase ako ki ase three types ase. Number 1 ase be verb, number 1 be verb, number 2 do verb, number 3 have verb. So next যদি আমি চাও, এইখিনি হল আমাৰ ফাইনেণ্ট ভাৰ্ব। ফাইনেণ্ট ভাৰ্বৰ এইটা প্ৰকাৰ। তো আগত যদি আমি নন ফাইনেণ্ট ভাৰ্ব চাও, নন ফাইনেণ্ট ভাৰ্বটো তিনিটা ভাগত ভাগ কৰিছে। এটা চাব ইনফিনিটিভ ভাৰ্ব, পাৰ্টিচিপল ভাৰ্ব, আৰু এটা আছে জিৰণ্ড ভাৰ্ব। সো এইখিনি হল নন ফাইনেণ্ট ভাৰ্ব। ডিয়াৰ ফ্ৰেণ্ডছ, বলক আজি আমি এই ফাইনেণ্ট ভাৰ্বৰ বিষয়ে, ফাইনেণ্ট ভাৰ্বৰ যিখিনি কাইণ্ডছ আছে, ফাইনেণ্ট ভাৰ্বৰ যিখিনি প্ৰকাৰ আছে, সেই প্ৰকাৰখিনিৰ বিষয়ে ধুনীয়াকৈ ডেছক্ৰাইবলি বলক আলোচনা কৰোঁ। ওকে, এতিয়া আমি আলোচনা কৰিম ফাইনেণ্ট ভাৰ্ব। ফাইনেণ্ট ভাৰ্ব মানে সমাপিকা ক্ৰিয়া। ভাৰ্ব that completes the action of a sentence is a ফাইনেণ্ট ভাৰ্ব। যিটো বাক্য নেকি এটা সেন্টেন্সটো কমপ্লিট কৰে, সম্পূৰ্ণ কৰে, সেই বাক্যটোক কি কোৱা হয়, সমাপিকা ক্ৰিয়া বা ফাইনেণ্ট ভাৰ্ব বুলি কোৱা হয়। টু টাইপস অফ ফাইনেণ্ট ভাৰ্ব। ফাইনেণ্ট ভাৰ্বটো দুটা প্ৰকাৰৰ। এটা কি পাম, লেক্সিকেল বা প্ৰিন্সিপাল ভাৰ্ব, আৰু এটা পাম অক্সিলাৰী ভাৰ্ব। লেক্সিকেল অব্লিক প্ৰিন্সিপাল ভাৰ্বৰ বিষয়ে বলক আমি চাওঁ। লেক্সিকেল অব্লিক প্ৰিন্সিপাল ভাৰ্ব মানে হ'ল মুখ্য ক্ৰিয়া। So the verb which completes a sentence itself or with the help of auxiliary is called principal verb. যে এই যেটো লেক্সিকেল বা প্ৰিন্সিপাল ভাৰ্ব, মুখ্য যেটো ভাৰ্ব, এই মুখ্য ভাৰ্বটো সদায় কি এটা সেন্টেন্স যেতিয়া হয়, সেন্টেন্সটোৰ মুখ্য ভূমিকা গ্ৰহণ কৰে, কিন্তু অক্সিলাৰী ভাৰ্বৰ সহায় লয়। হেল্প অফ অক্সিলাৰী ভাৰ্ব, অক্সিলাৰী ভাৰ্বৰ সহায় লৈ কিনে এই যেটো আমাৰ মুখ্য ভাৰ্ব থাকে, মেইন ভাৰ্ব, সেই মেইন ভাৰ্বটো অৰ্থ প্ৰকাশ কৰে। সো এইটো কোৱা হয়
কি লেক্সিক্যাল বা প্রিন্সিপাল ভার্ব ফর এক্সাম্পল প্লে রাইট মানে যিবিলাক ভার্ব মুখ্য গ্ৰহণ কৰে প্লে ৰাইট ৰিড যদি আমি এটা সেন্টেন্সৰ এক্সাম্পল লওঁ তো ইয়াতে চাম যে হি ইজ প্লেইং বল তেওঁ বল খেলি আছে সো ইয়াতে হি ইজ প্লেইং টু এই প্লেইং যেটো আছে সেইটো হল মেইন ভার্ব আৰু এই ইজ টু হল আমাৰ অক্সিলাৰি ভার্ব সো অক্সিলাৰি ভার্বৰ সহায় লৈ কিনে ইয়াতে অৰ্থ প্ৰকাশ কৰিছে মানে মেইন ভার্বটো প্ৰায় ভাগে মানে বেছিভাগ সেন্টেন্সৰ ভিতৰতে অক্সিলাৰি ভার্বৰ সহায় লৈ কিনে আমাৰ এই সেন্টেন্সটো কি কৰে অৰ্থ প্ৰকাশ কৰে ফৰ আৰু এটা এক্সাম্পল লৈছো যেটো নেকি অক্সিলাৰি ভার্ব নাথাকিব তো ইয়াতে যদি আমি চাও হি প্লেজ বল তো ইয়াতে কোনো অক্সিলাৰি ভার্ব নাই সো আমি অক্সিলাৰি ভার্ব নোহোৱাকে মেইন ভাৰ্বৰ মুখ্য ভাৰ্বটো হিচাপত লৈ কিনে আমি এটা সেন্টেন্স গঠন কৰিব পাৰিম ওকে নেক্সট আমি চাইছো যে প্ৰিন্সিপাল ভার্ব আৰ টু ক্লাसेस প্ৰিন্সিপাল ভার্বটো দুটা ক্লাसेस নাম্বার 1 ট্রান্সিটিভ ভার্ব সকৰ্মক ক্ৰিয়া the verb that passes on to an object is the transitive verb যে যেটো ভার্বৰ নেকি অবজেক্ট থাকে মানে কৰ্মটো থাকে তাক কি কোৱা হয় সকৰ্মক ক্ৰিয়া বুলি কোৱা হয় ফৰ এক্সাম্পল যদি আমি চাওঁ ৰিতা wrote a letter এটা এখন চিঠি লিখিছিল সো ইয়াতে চাওঁ এই যে এ লেটাৰ এটা এটা অবজেক্ট এটা এটা কৰ্ম যি সেন্টেন্সৰ কি থাকে অবজেক্ট থাকে কৰ্ম থাকে তাক কি কোৱা হয় ট্রান্সিটিভ ভার্ব বুলি কোৱা হয় বা সকৰ্মক ক্ৰিয়া বুলি কোৱা হয় সো নেক্সট আমি আহিছো ইন্ট্রান্সিটিভ ভার্ব যে অকৰ্মক ক্ৰিয়া if the action of a subject does not pass on to any object it is intransitive verb so intransitive verb কি না থাকে অবজেক্টটো না থাকে সো অবজেক্ট না থাকা বাক্যবিলাক কি কোৱা হয় আমি intransitive sentence বুলি কোৱা হয় ফৰ এক্সাম্পল যদি আমি চাও the baby is crying the baby is crying baby to কান্দি আছে এই ইয়াতে কিন্তু আমাৰ অবজেক্ট নাই আমাৰ এই সেন্টেন্সটোৰ ভিতৰত কোনো অবজেক্ট নাই the baby is subject is to verb আৰু এটো হল মেইন ভার্ব সো ইয়াতে আমাৰ অবজেক্ট নাই সো অবজেক্ট নথকা বাক্যবিলাক কি কোৱা হয় ইন্ট্রান্সিটিভ ভার্ব বুলি কোৱা হয় ওকে এতিয়া আমি আলোচনা কৰিম অক্সিলাৰি ভার্ব মানে সহায়ক ক্ৰিয়া the verb which help principal verb to from the tense voice and mood are called auxiliary verb মানে auxiliary verb to সদায় কি কৰে সহায় কৰে কোনো এটা সেন্টেন্সত সহায় কৰে ফৰ এক্সাম্পল টেন্সতে হোক বা ভয়েসতে হোক মানে যে কোনো এটা সেন্টেন্সত কি auxiliary verb এ মেইন ভার্বক সদায় সহায় কৰে সো ইয়াতে যদি আমি চাও টু টাইপস অফ auxiliary তো auxiliary to দুটা প্ৰকাৰৰ আছে এটা হল প্ৰাইমাৰী অক্সিলাৰি আৰু এটা মডাল অক্সিলাৰি অলৰেডি আমি কৈ আহিছো যে অক্সিলাৰি দুটা প্ৰকাৰ প্ৰাইমাৰী এণ্ড মডাল অক্সিলাৰি সো প্ৰাইমাৰী অক্সিলাৰিটো যদি আমি চাও প্ৰাইমাৰী অক্সিলাৰি আৰ 3 টাইপস প্ৰাইমাৰী অক্সিলাৰিটো তিনটা টাইপছত আছে তো এই তিনটা টাইপছত এটা হল বি ভার্ব মানে আমি একচুয়ালি জানো যে এম ইজ আর ওয়াজ ওয়ে নাই বি ভার্ব ইয়াৰ পৰি আৰু তিনটা আছে এই তিনটা হল বি নিজে এটা বি ভার্ব তো বিং এটা হয় বিৰ লগত যেতিয়া প্ৰেজেন্ট পাৰ্টিসিপল কৰা হয় তেতিয়া বিং হয় আৰু যেতিয়া পাস্ট পাৰ্টিসিপল ফ্ৰম কৰা হয় তেতিয়া বিন হয় মানে বিনু এটা বি ভার্ব হয় তো এই আঠটা বি ভার্ব আমি কি ইয়াতে পাও তো ডো ভার্বটো হল আমাৰ যে তিনটা ডো ডিড ডাস এই তিনটা আমি কি ডো ভার্ব পাও আকৌ কি আছে আমাৰ হেভ ভার্বটো কি হেভ হেজ এন্ড হেড এই তিনটা হেভ ভার্ব পাও সো ইয়াতে আমি 8টা প্লাস 3টা 11টা প্লাস 3টা এই যে আমি 14টা পালো এই 14টা হল যে আমাৰ বি ভার্ব ডো ভার্ব হেভ ভার্ব মানে মেইনলি প্ৰাইমাৰী অক্সিলাৰি বুলি এই 14টাক বুলি কোৱা হয় সো নেক্সট আহিছো আমি মডাল
অক্সিলাৰী তো মডেল অক্সিলাৰী বুলি কোৱাৰ লগে লগে ইয়াত আমি 13টা মডেল অক্সিলাৰী পাম কি কি আছিল shall should will would can could may might must ought to used to need dare তো এই যে 13টা এই 13টা প্লাস 14টা আমি 27টা অক্সিলাৰী পাও এই 27টা অক্সিলাৰী কি কাম ধুনিয়াকে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম সো এই যে আমি 27টা অক্সিলাৰী পালো এই অক্সিলাৰী এটা আমাৰ যিকোনো সেন্টেন্স এভৰি সেন্টেন্স আমি যদি চাব যাও অনলি প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট বা পাস্ট ইনডিফিনিট সিম্পল পাস্ট এই দুটা টেন্সৰ বাহিৰে বাকি যিকেইটা টেন্স আছে সবকেইটা টেন্সতে আমি এই অক্সিলাৰী ভাৰ্বটো ইউজ কৰিব লাগে সো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অকণ ভাল লাগে তো এটা লাইক কৰি দিব আৰু কমেন্টত আপোনালোকে ক'ব যে কেনেকুৱা লাগিছে বা কিবা যদি ৰং হয় আপোনালোকে শুধৰাই দিব মই নেক্সট টাইম শুধৰাই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম সো এইখিনিত সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ